সোনাপুৰৰ জুবিন ক্ষেত্ৰত আজি এক গভীৰ শোক আৰু আৱেগৰ পৰিৱেশ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে এইবাৰ প্ৰথম বহাগ বিহু। মৰমৰ গল্ডিদাক বিচাৰি অস্ত্ৰচিক্ত নয়নেৰে জুবিন ক্ষেত্ৰকো উপস্থিত হৈছে জনপ্ৰিয় অভিনেত্ৰী আৰু শিল্পী জুবলি বৰুৱা। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত থিয় হয় জুবলিয়ে কান্দি কান্দি ক'লে, জুবিন দা, আপোনাৰ গীত অবিহনে বিহু কেনেকৈ ৰঙালী হয়? আপুনি নোহোৱাকৈ এই বহাগ যেন একেৰে অসম্পূৰ্ণ। তেওঁৰ চকুৰ পাৰিয়ে জুবিনৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা আৰু মৰম প্ৰকাশ কৰিলে। জুবলিয়ে জুবিনৰ জনপ্ৰিয় গীতসমূহৰ এটা আৱেগিক সংস্কৰণ গাই শ্ৰদ্ধাঞ্জলি জনালে, যি মুহূৰ্তত চৌপাশৰ সকলোৰে চকু অশ্ৰুসিক্ত হৈ গ'ল। লতাশিল বিহু সন্মিলনীয়ে ৭৫ বছৰ পূৰ কৰিলে। আজিৰে পৰা আৰম্ভ হ'ল ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলন। লতাশিল খেলপথাৰত উপস্থিত হৈছে অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়া। অভিনেত্ৰীগৰাকীয়ে সন্মিলনীৰ এই প্লেটিনাম জয়ন্তী উদযাপনৰ বিষয়ে উৎসাহেৰে ক'লে, লতাশিল বিহু অসমীয়া সংস্কৃতিৰ এটা জীৱন্ত ঐতিহ্য। ১৯৫২ চনৰ পৰা আৰম্ভ হোৱা এই মঞ্চ বিহুৱে সকলো প্ৰজন্মৰ মাজত বিহুৰ মাদকতা বিয়পাই আহিছে। এইবাৰৰ কাৰ্যসূচী অতি আকৰ্ষণীয় আৰু আৱেগপূৰ্ণ হ'ব। এইবাৰৰ বিশেষ কাৰ্যসূচী ৪দিনীয়া অনুষ্ঠান ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ। এদিন সম্পূৰ্ণৰূপে জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গিত তেওঁৰ জনপ্ৰিয় গীতসমূহৰ পৰিৱেশন। এদিন ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে তেওঁৰ অমৰ সৃষ্টিসমূহৰ সন্মান। বিভিন্ন প্ৰতিযোগিতা, বিহু নাচ, ঢোলবাদন, গীত আদি। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ শিল্পীসকলৰ মনোমোহন পৰিৱেশন। বৰ্ষা ৰাণী বিষয়ে আৰু ক'লে, বিহু কেৱল নাচ গীত নহয়, ই আমাৰ আত্মাৰ উৎসৱ। লতাশিলত উপস্থিত হৈ যেন পুৰণি দিনবোৰলৈ উভতি গৈছোঁ। সকলো অসমবাসীক এই ঐতিহাসিক মঞ্চত আহি বিহুৰ ৰং উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ। মন কৰিবলগীয়া, এইবাৰৰ অনুষ্ঠান সংক্ষিপ্ত কৰা হৈছে যাতে সকলোৰে মনত সন্মান আৰু সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা জাগ্ৰত হয়। লতাশিলৰ হাৰপথাৰত আজিৰে পৰা বিহুৰ ঢোল পেপাৰ শব্দে গুৱাহাটী মহানগৰীক ৰঙালী কৰি তুলিছে। যদি আপুনি বিহুৰ প্ৰকৃত সোৱাদ ল'ব বিচাৰে তেন্তে লতাশিললৈ আহক, ইয়াতে মিলিব অসমীয়া সংস্কৃতিৰ মূল সুৰ। আজি ৰঙালী বিহুৰ আৰম্ভণিৰ লগে লগে অসমৰ পৰ্যটনখনত স্পষ্ট উত্থান দেখা গৈছে। গুৱাহাটী, মাজুলী আৰু কাজিৰঙাত দেশ-বিদেশৰ পৰ্যটকৰ আগমন উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। হোটেল আৰু হোমষ্টে বুকিং প্ৰায় সম্পূৰ্ণ হৈছে। চৰকাৰ আৰু পৰ্যটন বিভাগে বিশেষ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি অতিথিসকলক আকৰ্ষণ কৰিছে। স্থানীয় শিল্পীসকলেও এই সময়ত নিজৰ সংস্কৃতি প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে। বিশেষজ্ঞসকলে কয়, এনেধৰণৰ উৎসৱভিত্তিক পৰ্যটনে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে বিশ্ব মানচিত্ৰত ৰাজ্যখনৰ পৰিচয় বঢ়ায়। এইবাৰ বৰষুণৰ ধৰণ আৰু পাহাৰৰ পৰা নামি অহা পানীৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাত আগতীয়াকৈ বন্যাৰ আশংকা প্ৰকাশ পাইছে। বিশেষকৈ লখিমপুৰ, ধেমাজি আৰু দৰং জিলাত সতৰ্কতা জাৰি কৰা হৈছে। জলসম্পদ বিভাগে নদীৰ পানীৰ স্তৰ নিয়মীয়াকৈ নিৰীক্ষণ কৰি আছে। স্থানীয় প্ৰশাসনে ত্ৰাণ শিবিৰ সাজু কৰি ৰাখিছে আৰু নৈপৰীয়া লোকসকলক সতৰ্ক কৰি দিছে। বিগত বছৰৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ এইবাৰ আগতীয়াকৈ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে বুলি কৰ্তৃপক্ষ জনাইছে। গুৱাহাটীত স্মাৰ্ট চিটি প্ৰকল্পৰ কাম ধীৰে ধীৰে আগবাঢ়ি আছে। নতুন ৰাস্তাৰ উন্নয়ন, স্মাৰ্ট লাইটিং আৰু ডিজিটেল ট্ৰাফিক ব্যৱস্থা স্থাপন কৰা হৈছে। যদিও কিছুমান ঠাইত কাম ধীৰ গতিত চলাৰ বাবে জনসাধাৰণৰ অসন্তোষ দেখা গৈছে। পৌৰ নিগমে জনসাধাৰণক ধৈৰ্য ধৰিবলৈ অনুৰোধ জনাইছে আৰু শীঘ্ৰেই সকলো কাম সম্পূৰ্ণ কৰাৰ আশ্বাস দিছে। বিশেষজ্ঞসকলে কয়, এই প্ৰকল্প সম্পূৰ্ণ হ'লে গুৱাহাটীৰ নাগৰিক জীৱন অধিক সুবিধাজনক হ'ব। অসমৰ বিখ্যাত চাহৰ চাহিদা আন্তৰ্জাতিক বজাৰত বৃদ্ধি পাইছে। ইউৰোপ আৰু মধ্যপ্ৰাচ্যত অসমৰ চাহৰ ৰপ্তানি আগতকৈ অধিক হৈছে। চাহ বাগিচাৰ মালিকসকলে উন্নত মানদণ্ডৰ উৎপাদনত গুৰুত্ব আৰোপ কৰিছে। চৰকাৰেও এই খান্তত সহায় আগবঢ়াইছে। এই উন্নত ৰপ্তানিয়ে ৰাজ্যৰ আয় বৃদ্ধি কৰাৰ লগতে বহু লোকৰ কৰ্মসংস্থাপন সৃষ্টি কৰিছে। বিশেষজ্ঞসকলে কয়, আগন্তুক দিনত অসমৰ চাহ উদ্যোগে নতুন উচ্চতা লাভ কৰিব।